Hi guys, সেদিনাখন ভিডিও কৰা নহল আসলতে ভিডিও কৰা নহল মানে সেদিনাখন অলপমান কৰিছিলো অকল এটা ৰেচিপি বনাইছিলো হেয়া ৰেচিপিৰ ভিডিও হে আছে মাত্ৰ ভাবিছো তাকে আজি শেয়াৰ কৰি দিও সেকেন্ড পাৰ্ট বুলি মই সেদিনাখন হে কাৰণে ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্ট আজি দি দিম বুলি ভাবিছো সেদিনাখন ফাৰ্স্ট পাৰ্ট বুলি লিখি থৈ দিলো আৰু সেকেন্ড পাৰ্টটো দিয়া নহল মানে মই ভাবিলো হেতুকে সেকেন্ড পাৰ্ট কৰি দিম কাৰণ হেদিনাখন মোবাইল ফুল হৈ গলি ষ্টৰ হে কাৰণে দিব নোৱাৰিলো ভিডিও আৰু এতিয়া হে কাৰণে আমাৰ হেতু পৰম্পৰাগত ৰেচিপি বুলিয়ে ক'ব পাৰি আৰু পৰম্পৰাগত হয় হেতু আমাৰ ৰাইজে কিছুমান ধৰক বিয়া সভা তেনেকুৱা অকমান জিতু আমাৰ পূজা হয় শ্ৰাদ্ধ সকাম সেইবোৰত হেতু ৰেচিপিটো ব্যৱহাৰ কৰা হয় মানে বনোৱা হয় খোৱা হয় ৰাইজে খোৱা হয় তো হেতুকে দাদাহতে খাম বুলি কোৱাৰ কাৰণে আমি হেতুকে বনাইছিলো আৰু তাকে মাজতে দুদিনি গেপ হল নেকি যিয়ে নহক আপোনালোকক দেখাও চাই থাকক সেই ৰেচিপিটো আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলে নাপাহৰিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো এতিয়া মই বনাইছিলো এটো চিনি পাইছে ইয়াৰ নাম হৈছে ডম্বৰু পাত মানে ডিমৰু গছ ডিমৰু পাত ইয়াৰ লগতে বনোৱা হৈছে সেই ৰেচিপিটো তেনেহলে বলকচোন কেনেকে বনাইছিলো চাওক বলক এয়া তেল দি দিছো তেল গৰম হল এয়া দি দিছো জলকীয়া পিয়াজ আদা নহৰুৰ পেষ্ট খুন্দি লোৱা তাৰ পিছতে জালুকৰ গুৰি আৰু এইখিনি এনে ধৰণৰ ভাজি লম অলপ সময় ইয়াতে দিয়া গৈছে জলকীয়া গুৰি ৰেড চিলি পাউডাৰ অলপ দিছো বেছিও নহয় এতিয়া আমি দি লৈছো মাংসখিনি দিয়াৰ পিছত এনে ধৰণৰ লাৰাছাৰা কৰি দিব মছলাৰ সৈতে ভাজি ল'ব অলপ সময় এয়া দিছো নিমখ সোৱাদ অনুসৰি তাৰ পিছত লৰাই লম অলপ সময় এয়া দিছো হালধি আপোনালোকে বগা বগাই দেখিছে চাগে কিন্তু কেমেৰাৰ কাৰণে এইটো হৈছে কিন্তু হালধীয়া হৈছে হালধি ইমান ব্যৱহাৰো কৰা নাই কাৰণ পাতটোত আমি খাৰ দিম হেতু কাৰণে ইয়াত আমি আকৌ এড কৰিলো গুড়া জলকীয়া ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে বাৰু আৰু তাৰ পিছত মিক্স কৰি লম অলপ সময় ভাজি লম এয়া ঢাকুন লগাই দিছো ঢাকুন অতৰাই দিলো এয়া চাওক হৈ গৈছে একদম বাৰে ফ্ৰাই হোৱাকে ভাজিব নালাগে অলপ অলপ গোটা হোৱাকেহে ভাজিব লাগে এতিয়া এটা পাত্ৰত ইখিনি উলাই ললো এয়া এতিয়া আমি দি দিছো ডিমৰু পাতখিনি এইখিনি আমি মোহাৰি লৈ পিনে হাতেৰে তাৰ পিছত অলপ অলপ ঢেকিতে খুন্দি ললো তাৰ পিছত এনে ধৰণৰ হল নিদিনো খুন্দিলেও হয় বাৰু তাৰ পিছত ভাজি দিম অলপ পাতৰ গাৰ পানীখিনি শুকাই যোৱাৰ পিছত আমি দি দিছো পচলা খাৰ মানে হল ভীমকলৰ খাৰ কিছু সময় পিছত আমি দি দিছো মাংসখিনি যেতিয়া পাতখিনি নিজে অলপমান গলিব ধৰিব খিজিব ধৰিব তেতিয়া মাংসখিনি এড কৰিব লাগে আজি আমি চৌকাতে বনাইছো এয়া দি দিছো পানী কিছু সময়ৰ পিছত তাৰ পিছত ঢাকন লগাই আকৌ খিজিবলৈ দিম এয়া হৈ গ'ল আমাৰ ৰেডি বেলেগ পাত্ৰত উলিয়াই পিনে আকৌ আপোনালোকক দেখুৱাবই নাপালো ভিডিও কৰা নহল যদি ৰেচিপি ভাল পালে তেনেহলে লাইক শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব তো এতিয়ালে বাই বাই আৰু পুনৰ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক পুনৰ লগ পাম বাই